এতিয়া আহি পালো মই বিয়াৰ মেইন পেণ্ডেলত আৰু এইফালে ৰাতিপুৱাই কি লগালি হাতত দেখি না তই কি পিন্ধিবি আজি তই কুৰ্তি পিন্ধিবি প্ৰথমে এইটো 20 টকা এটা দি লৈছো মেইন ৰান্ধনি আহি গ'ল আজি কি বনাই খুৱাব ৰান্ধনি অসমীয়া সমাজৰ এৰিব নোৱাৰা পাহৰিব নোৱাৰা এটা পৰম্পৰা হৈছে তুলনি বিয়া আৰু এই তুলনি বিয়া কেনেকৈ পাতিছে কি খুৱাইছে কি খোৱা নাই জানিবলৈ বুজিবলৈ শিকিবলৈ বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ দোস্ত বিয়া 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 মানে একেবাৰে চাৰিওফালে কেৱল বিয়া আৰু এই বিয়াৰ পৰিৱেশৰ মাজতে ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ হেল্ল' নমস্কাৰ দোস্ত গুড মৰ্ণিং আপোনালোক সকলোকে পুনৰবাৰ মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ এতিয়া মই আছোঁ ঘৰতে আমাৰ ভণ্টি বিয়া কেনেকৈ পাতিছে ৰাতিপুৱাৰ পৰিৱেশ মই আপোনালোকক দেখাব যত্ন কৰিম তো বলক তেন্তে আমি বিয়া ঘৰৰ মাজলৈ সোমাই যাওঁ এতিয়া বৰ্তমান আহি পালোঁ আৰু এইফালে ৰাতিপুৱাই কি লগালি হাতত কেলেই মেহেন্দি যাব চূণ লগাইছে আৰু আমাৰ বিয়া পেণ্ডেলৰ পৰিৱেশটো এনেকুৱা বৰ্তমান দেখাত সাধাৰণ লাগিছে কিন্তু ভিতৰত আচল পেণ্ডেলটো দেখিবলৈ পাব আপোনালোকে ধন্দা পুৰা কামত ব্যস্ত ৰাতি এইফালে বিয়া বুলি কইনাৰ মোমায়েকৰ মানে গাত তত নাই মানে ৰাতিপুৱাৰ পৰা কামকে কৰি আছে অহা দিনাৰ পৰা কেনেকুৱা লাগিছে কওক আজি আপোনাৰ ভাগিনী বিয়া ভালে তো বতৰ ডাৱৰীয়া কিন্তু যিমান পাৰোঁ ভাল কৰিব চেষ্টা কৰিছোঁ আমাৰ এইফালে ৰান্ধনীসকলে ভাত বনাইছে নাযাওঁ বাৰু যিহেতু মই চেণ্ডেল পিন্ধি আছোঁ ভিনদেউৱে মানে আজি ধুনীয়াকৈ বনাই খুৱাব সেইদিনাখনি বিয়াত পাৰফেক্ট হৈছিলে আপুনি বিয়া বুলি এই ফটা গামোচা লৈ আছে যে লেতেৰা গামোচা এতিয়া সোমাই যাম আপোনালোকৰ আচল পৰিৱেশৰ মাজত চব্জি পইচা কিহৰ পইচা দেখিছেনে বাৰু কিমান দুখ মনেৰে কৈছে পইচা বিচাৰি পইচাটো তুলি কি কৰিব বাৰু কওকচোন খানা মই পাম নাপাম পইচা দিছোঁ যেতিয়া খানা খাবলৈ পাব লাগিব এয়া মাইকী মানুহ বিয়া আহে ঠিক আছে দিছোঁ আমাৰ নবৌজনে বৰ দুখ মনেৰে কৈছে প্ৰথমে এইটো 20 টকা এটা দি লৈছোঁ কি হয় হ'ব আৰু দেখা যাব প্ৰথমে এইটো দিলোঁ আৰু তাৰপৰা বাকী মানে ফাঁকি নহয় বাকী মানে সদায় বাকীয়ে হৈ থাকে আমাৰ খুৰী ৰাতিপুৱা ডাঙৰ কাম ল'লে ভাত খাব নেকি এইটোত গাঁৱৰ মাইকী মানুহ শাক পাচলি কটাত আপোনালোকৰ ফালে এনেকুৱা পৰিৱেশ দেখা পায়নে নাপায় কমেণ্ট কৰিবচোন আমাৰ ফালে কিন্তু বিয়া বুলি ক'লে বিশেষকৈ এনেকুৱা এটা পৰিৱেশ ৰাতিপুৱাই দেখিবলৈ পায় আমাৰ এজনী ডাঙৰ বা দেই আমাৰ খুৰা ছোৱালী এজনী হৈছে আমাৰ ভাগিন ছোৱালী ঐ এয়া আমাৰ আইতা একেবাৰে পৰিয়ালৰ একেবাৰে শেষৰজনী আইতা আৰু নাই আৰু দেখি পাবলৈ লাভ খুৰী গাটো বৰ ভাল নহয় আইকৰ গা বোলে 7খন 8খন নাতি তাতে আকৌ নাতিনীয়েকৰ বিয়া কিনো কৰিব তাকে 7খন 8খন গা মাজে আলু কাটি আছে কিনো পালি কালি ৰাতি আহিলে আকৌ এইটো ভাগিনে পোৱালি গালত গোটেই এখন চকুৰ ওচৰত আঘাত বতৰটো কিন্তু সিমান ভাল নহয় তথাপিতো বিয়াখন পাতিব লাগিব তাৰ কাৰণে এইফালে খৰি ৰাতি একদম শুকান যে বাঁহৰ খৰি মেইন ৰান্ধনি আহি গ'ল আজি কি বনাই খুৱাব ৰান্ধনি বিয়া বুলি ক'লে বিশেষকৈ চাহে বেছি ভাল লাগে মানে আৰু ন সেইবাবে আহিলোঁ ভিতৰত আমাক খুৰীহঁতে চাহ বনাইছে সেইফালে পাচলি কাটি থকা মানুহখিনিক খুৱাবলৈ সকলোতকৈ বেছি ভাল লগা বস্তু হৈছে এইটো মিঠৈ গুড়ে বনাইছে আৰু গাখীৰ আছে মানে বেষ্ট বিস্কুটকৈ বেছি বেষ্ট এইফালে 1 বটল চাহ বনাই দিছে ভঙা পাকঘৰ হ'লেও একো টেনশ্যন নাই এইফালে বনাই আছে ধুনীয়াকৈ চাহ এয়া হালধি নিমখ আনি আছোঁ ৰান্ধনী ঘৰত বনাবলৈ লওক কালেক্ট কৰক পুৱাই 1 কাপ লাল চাহ আৰু এটা মিঠৈ লগত এতিয়া বৰ্তমান চাহটো খাই আছোঁ বিশেষকৈ বিয়া বুলি ক'লে চাহ অকণ খাই ভাল লাগে আৰু বিশেষকৈ এনেকুৱা এটা যদি মিঠৈ থাকে বেষ্ট আপোনালোকৰ বিয়াৰ আজি পৰিৱেশ সকলোবোৰ দেখুৱাম কি খুৱাইছে কোন আহিছে কোনে কি কাপোৰ পিন্ধিব তো সকলোবোৰ দেখিবলৈ পাই থাকিব বিয়া বুলি বিশেষকৈ কাপোৰ কানিৰ ফেশ্বন বেছি মানে বিশেষকৈ মাইকী মানুহবিলাকৰ দেই আমাৰ ভণ্টি আছে ভণ্টিয়ে কি পিন্ধিবি কাই আজি বিয়াত মেখেলা চাদৰ কণমানিজনী আছে তই কি পিন্ধিবি আজি এই তোলৈ চাদৰ মেখেলাটো হ'ব নহ'লে লেহেংগা পিন্ধ আজি আৰু আমাৰ এজনী ভাগিন আছে 9 পৰা আহিছে তই কুৰ্তি পিন্ধিবি কুৰ্তি পিন্ধিব পোৱা হ'ল গাঁৱৰ চাপৰিকেইটা আৰু কি কৰিব আৰু সিহঁতে ঘূৰি ফুৰিছে
বিয়াৰ পেণ্ডেলৰ কাম এতিয়াও বহুত বাকী আছে। এতিয়া বিয়াৰ পেণ্ডেলৰ মালিক উঠিছে আৰু এইখিনি হৈছে ফুল আৰু ফুল লগাব এতিয়া ওপৰত। মালিক ধৰ আমাৰ বুঢ়ী আই আহিছে বিয়ালৈ পুৱাই পুৱাই। কৃষ্ণ কৃষ্ণ দোস্ত, এনেকুৱা গেলা বতৰ মানে ক'বলৈ বাকী নাই। ইমানে বৰষুণ দিছে নহয়, ভাবিছিলোঁ দিনটো মানে ভাল হ'ব। যি দেখিছোঁ একদম পুৰা সম্পূৰ্ণ বৰষুণ পেলাই আছে, চাওক না। আৰু এনেকুৱা গেলা বতৰত এনেকুৱা বিয়া খাই একো ভাল নালাগে। তাতে মানে আলহী তুলহী অহা কথা আছে, প্ৰব্লেম বহুত বেছি হয়। আৰু এতিয়া দোকানলৈ যাওঁ, আহি পালোঁ দোকান, বিস্কুট লৈ যাওঁ। এইবোৰ কি মানুহ ৰে, আজিৰ দিনত বুজি নাপায়। বিস্কুট লৈ ল'লোঁ কইনাক দিবলৈ। এয়া মোনাতে বিস্কুট আছে। তো বেগটো আহি পালোঁ বিয়া ঘৰ, আৰু বিয়া ঘৰত আহি পাই জুবিনদাৰ গীত বাজি আছে। কি সুন্দৰ জুবিনদা। কিন্তু জুবিনদালৈ বহুত মনত পৰিছে, যিহেতু এনেকুৱা এটা দিনত আজি জুবিনদাক আমি নাই, কাষত পোৱা নাই। আৰু ইয়াৰ ভিতৰত বৰ্তমান পৰিৱেশ চাওক কি হৈ আছে, কোনে কাক কি সানিছে, পাউডাৰ সানিছে, কোনে কাক হোলীৰ নিচিনা ৰং সানিছে। মানে বিয়া বুলি ক'লে বিশেষকৈ মহিলাসকলৰ মাজত বিভিন্ন আনন্দ আৰু ফূৰ্তিৰে নথা হয়। আমাৰ খুৰীৰ অৱস্থা চাওক কি কৰি পেলালে। মানে তুলনি বিয়া বুলি ক'লে বিশেষকৈ আৰু এনেকুৱা ধৰণৰ ফূৰ্তি কৰা যায় আমাৰ অসমীয়া সমাজত। ভাগিনীৰ লগত অকণমান ধেমালি কৰিলোঁ। এজনী আইতা চাওক কি অৱস্থা কৰিলে পাউডাৰ সানি। তো বেগটো আহি পালোঁ ৰিচিপশ্যন, যিহেতু ৰিচিপশ্যন জাষ্ট আৰম্ভ হৈছেহে। সকলো ফালে কেৱল মানুহ বহুৱাই দিছোঁ, যিহেতু সকলোৱে খাবলৈ ৰৈ আছে। চ' সেইবাবে ময়ো বহি দিলোঁ। ভাত ভাজি দি গ'ল, আৰু এইফালে চাওক লগতে মাছ আছে। বঢ়িয়াকৈ বিয়াখন খাই ল'লোঁ, বঢ়িয়া। আমাৰ খুৰীজনীয়ে চকলেট বিলাই আছে বিয়া ঘৰৰ মাজত। এইফালে চাওক দোস্ত, আজিকালি বিয়া বুলি ক'লে বিশেষকৈ DSLRত ফটো উঠাটো কিবা এটা ট্ৰেণ্ড হৈ পৰিছে। সেইবাবে আগলৈ দেখা পাইছে DSLRত ফটো উঠিবলৈ চবেই প'জ দি আছে। আৰু এনেকৈ হৈ গ'ল বিয়াৰ শেষ। আৰু বিয়াৰ শেষত সকলোৱে এনেকৈ জুবিনদাৰ গীতত সকলোৱে উলহ মালহেৰে ফূৰ্তিৰে বিহু নাচিলে। আমিও সকলোৱে ফূৰ্তি কৰিলোঁ। আৰু লগতে আমাৰ পৰিয়ালৰ আমাৰ খুৰাহঁতে, খুৰা মানে সকলোৱে একেলগে আমি এনেকৈ ফূৰ্তি কৰোঁ বিয়াৰ শেষত। যি পাৰিলোঁ দেখুৱাব চেষ্টা কৰিলোঁ আপোনালোকক আমাৰ মাজৰ এই ভিডিঅ'টো, বিয়াৰ ভিডিঅ'টো। যিহেতু মই ভণ্টিক দেখাব পৰা নাছিলোঁ কইনাজনীক, কাৰণ যিহেতু বক্স বাজি আছিলে, কপিৰাইটৰ কথা আছে, কপিৰাইট ষ্ট্ৰাইক মাৰি দিব পাৰে। সেইবাবে মই ভণ্টিক দেখুৱাব পৰা নগ'লে, আৰু তাতে বিয়া বুলি ব্যস্তও আছিলোঁ। আপোনালোকক যিমানখিনি পাৰিলোঁ দেখুৱাব চেষ্টা কৰিলোঁ, এনেকৈ ফূৰ্তি ফাৰ্তা কৰিলোঁ। নেক্সট এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। জয় আই অসম, জয় জুবিন। আৰু আপোনালোকে জুবিনদাৰ ন্যায় পোৱাটো যদি বিচাৰিছে, তেন্তে #জাষ্টিছ ফৰ জুবিনদা লিখিবলৈ নাপাহৰিব। পুনৰ নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। জয় আই অসম, জয় জুবিনদা।